ব্রহ্মপুত্র আমার এটা ভ্রাতৃত্ববোধ আছে। আমি সদায় শান্তি আছোঁ। আর এই আমার বিডিএফৰ নেতা যে প্রদীপ দত্ত রায় ডাঙৰীয়া সদায় এইবিলাক বিভ্ৰান্তিমূলক মন্তব্য কৰি থাকে। বৰাক পৃথকীকৰণ কৰিব, কি কৰিব, এনেকুৱা কথা কৈ আমাৰ মাজত এটা অশান্তি বিৰাজ কৰি একো লাভ নাই। বৰাক এটা শান্তিৰ দ্বীপ। এতিয়া ব্ৰহ্মপুত্ৰ বৰাক এটা মিলনৰ ঠাই। আৰু আমি যেনেকা আছি এনেকা আমাৰ ৰাইজেও চাই আছে। পূৰা বৰাক ভেলীৰ মানুহবিলাকে কেতিয়াও কোৱা নাই আমি অসমৰ পৰা আঁতৰাই যাব, পৃথকীকৰণ চাব। এই মানুহজন পূৰা সুস্থ নহয়। কাৰণ কিছুদিন পৰ এনেকা কথা কৈ আমাৰ মাজত এটা জুই লগাই দিয়ে। এইবিলাক কথা বেয়া কথা। আমাৰ মাজত যেনেকা ভ্ৰাতৃত্ববোধ আছে তেনেকাই থাকিব। আজি যিটো 3টা জিলাৰ কথা কৈছে, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, হোল্ডিং লগাব, কিবা কিবি কৰিব, পুস্তক ছাপাব, এনেকুৱা কৰি একো লাভ নাই। আমাৰ মানুহবিলাকে ব্ৰহ্মপুত্ৰ ভেলী বা অসমৰ ভিতৰত থাকিব। এইটো ভাৰত স্বাধীনৰ পাছত পৰা আছে। আৰু যিমান দিন জীয়াই আছে ইমান দিন থাকিব। পৃথকীকৰণ নালাগে। আমাৰ বৰাক পৃথকীকৰণ হ'লে ইয়াত আৰু অশান্তি বিৰাজ কৰিব। কাৰণ আমাৰ লগত যিমান ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, বাংলাদেশ বৰ্ডাৰ, বৰাক পৃথকীকৰণ হ'লেই ত্ৰিপুৰাৰ অৱস্থা হ'ব। ছেকেণ্ড বাংলাদেশ হৈ যাব। ইয়াত এতিয়াও কিমান বাংলাদেশী সমস্যা আছে। আর বরাকটো পৃথকীকরণ আমি কেতিয়াও নামানো। বরাক পৃথকীকরণ নালাগে। আমি কাটনিছড়ার বিধায়ক। হাইলাকান্দি জিলাত এনেকা পোস্টার, বেনার, হোল্ডিং কোনেও নামানে। আমার সমষ্টিত তো কিমান মানুহ বাঙালী মানুহ আছে, ট্ৰাইবেল মানুহ, গাৰ্ডেনৰ মানুহ, মুছলিম মানুহ,